নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক শিকাম অনুশীলনী 4b ৰ 2 নম্বৰটো কি আছে চোৱা সৰল কৰা এইটো কি আছে 60/108 ওপৰত কিমান আছে 60 তলত কিমান আছে 108 এইটো আমি লঘিষ্ঠ আকাৰলৈ নিয়াৰ দৰে কৰিব পাৰো সৰল কৰা মানে কোনবিলাক কি কৰিব পাৰো আমি সমাধান মানে কটাকটি কৰি সৰু কৰিব পাৰো 60 তো আমি কেনেকৈ লিখিব পাৰো মৌলিক উৎপাদকত প্ৰকাশ কৰাৰ দৰে এনেকুৱাকৈ কৰি লোৱা 2 ৰে 60 কেইবা যাব 30 বাৰ 30ক 2 ৰে কেইবা যাব 15 বাৰ 15ক 3 ৰে আমি বিভাজ্য কৰিব পাৰো 2 ৰে বিভাজ্য নহয় 3 ৰে বিভাজ্য কৰিব পাৰো কেইবাৰ 5 বাৰ তোমালোকে বিভাজ্যতা নিয়মখিনি এবাৰ ভালকৈ চাই লবা তেতিয়া হলে এইবিলাক গণিত কৰিবলৈ সহজ পাবা আমি 60 ঠাইত এতিয়া কি লিখিব পাৰো 2 * 2 * 3 * 5 ঠিক কেনেকৈ 108 ঠাইত আমি কি লিখিব পাৰো 2 * 2 * 3 * 3 * 3 এতিয়া আমি সাম ওপৰত আৰু তলত কি মিল আছে মিল থকা বিলাক কাটি দিব পাৰো আমি 2 2 2 2 3 3 এতিয়া আৰু কাটিব নোৱাৰো ওপৰত কি থাকিল 5 আৰু তলত কিমান থাকিল 3 পূৰণ 3 কিমান হ'ব 9 60/10 এইটো আমি সৰল কৰিলে কিমান পাম 5/9 এতিয়া বিটো চোৱা বিটো কি আছে 5 * 7 আৰু তলত কি আছে 14 * 20 এইটো ওপৰত কি আছে এই 5 আৰু 7 টো কি সংখ্যা মৌলিক সংখ্যা ইহতক আমি কি কৰিব নোৱাৰো ভাঙিব নোৱাৰো তো ইহত যেকিটা সৰু সংখ্যা থাকে সৰু সংখ্যা বিলাকেৰে ডাঙৰ সংখ্যা বিলাকক বিভাজ্য হয় নে নহয় চোৱা যদি হয় কাটি দিবা আৰু নহলে ভাঙিব ডাঙৰ বিলাক ভাঙি লব লাগিব বেছি ডাঙৰ সংখ্যা হলে এইকিটা ইমান ডাঙৰ সংখ্যা নহয় সৰু সংখ্যা গতিকে আমি ইয়াৰে সৰু সংখ্যা বিলাকেৰে এইকিটা বিভাজ্য হয় নে নহয় চাম তো আমি বিভাজ্য কৰিব পাৰিম 5 ৰে 20ক কেইবাৰ যাব 4 বাৰ 7 ৰে 14ক কেইবাৰ বিভাজ্য হ'ব 2 বাৰ মানে আমি 5 ৰে যে 20ক কাটিলো এইটো নহয় যে 5 ৰে 20ক কাটিছো 5 ৰে 5ক কটা নাই 5 ৰেও 5ক কাটিছো 5 ৰে 5ক একবাৰ ওলাই 7 ৰে 7ক একবাৰ 7 ৰে 14ক দুবাৰ মানে দুটা সংখ্যাক এটা সংখ্যাৰে কাটিছো এটো 5 আৰু 20 এই দুটাৰ মাজত দুটাকে কিহেৰে কাটিছো 5 ৰে 5ক এবাৰ আৰু 5 ৰে 20ক 4 বাৰ 7 ৰে 7ক এবাৰ 7 ৰে 14ক দুবাৰ 1 বিলাক কি হৈ থাকে পূৰণ কৰিলে 1 এ ওলাই সেইকাৰণে 1 * 1 আৰু তলত কি ৰল ইয়াতে 2 ইয়াতে 4 দুটা কি হৈছিল পূৰণ গতিকে 2 আৰু 4 টো কি হ'ব পূৰণ 2 4 গুণ কিমান হ'ব 8 সিটো 11 * 13 * 19 আৰু তলত কিমান আছে 39 * 66 * 38 এইবিলাক কৰিবলৈ সহজ হলে তোমালোকে আৰু কি কৰিব লাগিব নেউতাবিলাক মুখস্থ কৰিব লাগিব 20 লৈকে কৰিলে কমসে কম এইকিটা গণিত কৰিবলৈ সহজ পাবা এটা 11 নেউতা এই আগতে এইটোত কৈছিলো সৰু সংখ্যাবিলাক কি আছে 11 13 19 এইকিটা সংখ্যাৰে তলতে হক বা ওপৰতে এইটো যেহেতু তলত আছে তলৰ ডাঙৰ সংখ্যাবিলাক কাটিব পাৰি নে চোৱা কাটিব পাৰি 11 ৰে 66 কেইবা যাব 6 বাৰ 6 বা 13 নেউতা মাতিলে আমি কিমান পাম 13 ৰ 3 গুণ 39 আৰু 19 ৰে আমি 32 কাটিব পাৰো কেইবাৰ দুবাৰ তো ওপৰবিলাক কটাকটি হল ওপৰত কিমান থাকিল 1 তলত কি থাকিল 3 * 6 * 2 এবাৰ কৰি দিছো 3 * 6 * 2 কৰিলে কিমান হ'ব 3 6 গুণ 18 18 দুগুণ কিমান হ'ব 36 6 1/36 নেক্সট এইটো অকনমান সংখ্যাবিলাক ডাঙৰ সেইকাৰণে তোমালোকে কৰিবলৈ অসুবিধা পাবা কিন্তু কি কৰি ল'ব পাৰিবা এইবিলাক তোমালোকে আৰু ভাঙি ল'ব পাৰিবা যেনে 14 টো আমি ভাঙিব পাৰো কি 2 * 7 * 18 টো আমি কি লিখিব পাৰো 2 * 3 2 * 3 কৰিলে কিমান হ'ব 6 6 * 3 কিমান হ'ব 18 18 টো আমি কেনেকৈ লিখিব পাৰো 2 * 3 * 3 আৰু 27 টো আমি কি লিখিব পাৰো 3 * 9 3 9 গুণ 27 41 টো মৌলিক